নমস্কাৰ। কবিতাৰ শিৰোনাম এটি দেহা দুটি মন। কবি ধীমানজ্যোতি কলিতা। আবৃত্তি কৃষ্ণা দাস। নিজম দুপৰীয়াৰ এটি বন্ধ কোঠা, দুৱাৰৰ ইপাৰে মই আৰু সিপাৰে কৃত্ৰিমতাৰ হাঁহিৰে হাঁহি থকা মই। শুনিব নেকি এই দুৱাৰৰ ইপাৰ সিপাৰৰ কাহিনী? ব্যস্ত জীৱনত যদি নাই, আহক এবাৰ শুনি যাওঁ। কোঠাটোৰ বাহিৰখন ধুনীয়া, হাঁহিৰ ৰহণেৰে ৰঙীন। কেইজোপামান ৰং বিৰঙী ফুলো ধুনীয়াকৈ ফুলি আছে তাত। সেই ফুলবোৰৰ পাহিতেই মোৰ কৃত্ৰিম সুখৰ মুখা লুকাই আছে, তাতেই মোৰ সন্তুষ্টিৰ সৌন্দৰ্যতা বিৰিঙে। আপোনাক মই সকীয়াই দিছোঁ, এনেকুৱা কোঠা কোনো মতেই পচন্দ নকৰিব। কিয় জানে? কোঠাটোৰ ভিতৰত তাৰ একেবাৰেই বিপৰীত পৰিৱেশ। বাহিৰত যিমান পোহৰ, ভিতৰত সিমানেই অন্ধকাৰ। হাঁহিৰ ৰহণৰ ঠাইত ইয়াত নীৰৱ চকু পানী বিয়পে। বাহিৰত ফুলি থকা ফুলবোৰেও প্ৰতিদিনে মোৰ সন্মুখত যুঁজাৰু হৈ উঠে। বাকী আপুনি মোৰ একেবাৰে কাষত থাকিও কেতিয়াও সম্পূৰ্ণকৈ বুজিব নোৱাৰিব মোক। কাৰণ মই সেইজন যিয়ে নিজৰ এন্ধাৰ ৰাতিবোৰ বুকুত খাবতি মমবাতি হৈ আনৰ জীৱন পোহৰাই ৰখাৰ ক্ষমতা ৰাখে। ধন্যবাদ।